মাটি কৈছা দেখাম ৰাতিকে পুৰা ফাইনেল ইছৰামটো অৱস্থাই নাই গা ধুবি নাই হাত বৈ ধুম কিবা হ'ল এনেকৈ থাকিবি নি থাকিব পাৰোঁ চাবোন নাই ন ঘৰত সদায় ধুব লাগিব বোকাবোৰ ওলাবই মুখৰ লগত নিপিনে তেতিয়াহে কাতি বিহু ফিলটো বেছিকৈ আহিব সেনেকুৱা লেতেৰা মানুহ অকল আমাৰ ঘৰতে আছে নে আৰু কাৰোবাৰ ঘৰত আছে জনাবচোন ৰাইজ চব কেনেকুৱা লেতেৰা পেতেৰা হৈ বহি আছে এই ভিতৰত এনেকুৱা লেতেৰা তাৰপিছত এয়া ঘৰ মুচিলোঁ চাচোন এফালে এই মুচি আছে ময়ো মুচিম বুলি আহিলোঁ কিন্তু অকণমান মুচিলোঁ পিছল ইমান ধুনীয়া ৰঙা মাটি ইমান পিছল মানে মুচিব নোৱাৰিলোঁ কাম বন কৰি এতিয়া মজা আছে ধুই লওঁ মুখখন চাফা কৰি লওঁ তাৰপিছত দেখাইছোঁ মুখ চুখ ধুই আহি গ'লোঁ পূৰা মজা আছে আৰু এইফালে আমাৰ দাসে পূৰা খানা বনাই আছে শুকান ৰুটি আৰু ৰহৰ দাইল আজি বিহু দিনাখন ভাত খোৱা নহয় যিহেতু বনাই আছে মজা আছে খাম এতিয়া টেষ্ট কৰি যাওঁ অকণমান এতিয়া নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পূৰা সাজি ল'লোঁ আৰু আগৰ ক্লিপকেইটা দেখিলে আজি কাতি বিহু তো একদম ৰাতিকৈ হ'ব ভিডিঅ'টো ধামাকা হ'ব মানে গোটেইখিনি লগ পাম একদম কেনেকুৱা উৎপাত আৰু ভাত খাবলৈ যাম সেইটো মেইন খোৱাটো তাৰপিছত একদম গোটেইখিনি লগ পাই বেলেগ উৎপাত কৰিম তো ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু মৰম দিব বুলিও আশা কৰিলোঁ তো ভিডিঅ'টো চাই থাকিব দেই আৰু ইয়াত গধূলি এগাল পূৰা পলিথিন চলিথিন লৈ লাগিছোঁ পূৰা এতিয়া যাওঁ খাবলৈ এইফালে এইটো আমাৰ তুলসী ভেটি আমি চাকি নজ্বলাই সেইকাৰণে এনেকৈ পূৰা পোহৰটো দি দিছে ভণ্টিয়ে মোক ভিডিঅ'টো কৰিবলৈ কাৰণে অকণমানকৈ তাৰপিছত আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব এইফালে এইটো টি আৰু আই মানে কাটি পূৰা মামাই একদম বনেৰে কাটি বনাই দিছে কাটি দিয়ে যদি তো সেয়াই আৰু আমাৰ মানে তেনেকৈয়ে কৰে চাকি তাকি নজ্বলাই আমাৰ সংঘ মানুহ যিহেতু কৈছিলে আপোনালোকক আগতে গম পাই চাগে সেইকাৰণে চাকি তাকি নজ্বলাই তো এনেকৈয়ে পূৰা একদম ওলাই দি যাওঁ এতিয়া বুট খাবলৈ তো চাই থাকক ভিডিঅ'টো সেই পথাৰটোৰ চাকি জ্বলাই থোৱা হৈছে ধুনীয়াকৈ পূৰা ওলাই দিলে পূৰা হাই দোস্ত আমি ওলাই গৈ আছোঁ কাতি বিহু খাবলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো খোপা চোপা বান্ধি লৈছে যে বোৱাৰী নিচিনাকৈ এই ঘৰৰ পৰা পূৰা আৰম্ভণি কৰিছে চাওকচোন ইমান ধুনীয়াকৈ বনাইছে তুলসী ভেটিটো ফাৰ্ষ্ট আৰম্ভণি কৰিছোঁ এয়া বেবীটো চব কান্দি ইমান পুৰা সজাই থৈ দিছে আমাক দিবলৈ আমি খাম গালমান পাইছো ভাগ বেছি ললে আকৌ দুবাৰ লৈছে ৰাম ৰাম এই হ'ব দিয়ে বুটলিছে অকলে আনিছে ইমান সোপা ৰাম ৰাম আমি এটাও পোৱা নাই এটা পাই পেলাই লৈ আহিছোঁ এতিয়া মোক লাগিব কিন্তু মা ৰূপ এটা লৈছে সিহঁতি এনেকৈ থপিয়া থপি লাগিছে পুৰা এই বুটকেইটাৰ কাৰণে চব থপিয়া থপি মুন মেল দে
ঘৰত থৈ কিন্তু সৰাই দিলোঁ দিয়া 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 অঁ ঘৰতো ল'ব লাগিব এই মকনে কোনে খাই এই বাই হ'ব কুৰুক্ষেত্ৰ তোমালোক দুজনী সতি সাবিত্ৰী মই চাই আছো তোমালোকক দেই মানে তোমালোকক বিলিভ কৰিব পাৰি এজন একদম ঠাণ্ডা মুণ্ডা মানুহজন নমস্কাৰ এয়া বুদ্ধলীয়া কাৰ্যসূচী হৈছে কিন্তু মই বুদ্ধলীয়া নাই মানে পূজা কৰা হৈছে গোপিনী মেলে তই খালি খায়ে থাক আৰু যেতিয়াই ভিডিঅ' তই খায়ে থাক নহয় নাখাই মইতো পেলোৱা নাই নষ্ট নকৰোঁহে পেটলৈ মই ইমানেই সকল আছো ইমানেই অকল আছো খাই মানে মই বুজাব বুট মাৰিছো মই কল মাৰিছো ভাগৰি পৰিছোঁ কাইলৈ কৈছো ন অহা যোৱা কৰি তত পাবি খাবি বাকলিখনো খাই থৈ মানুহৰ গালে এইবাৰ এয়া বিলনীয়া লাগিলে গোটেইখিনি খাবি নেকি এইবাৰ খাব আকৌ ঘৰৰ পাইছে নহয় চাওক পিঠি পিছফালে সিহঁতি কি কৰিছে চাওক ইছৰাম ক'ত খাৰিবি টুপি চুপি লগাই আহিলে চা গামোচা বুটৰ ভয়ত ঘৰত আছে অঁ এই ধৰিব নি পেটটো ইমান কণীহে হৈ গ'ল খাই মেলি সামৰিছোঁ এতিয়া লাষ্টত চিঞৰ এটা ঘৰ পাই গ'লে পুৰা প্ৰসাদ চসাদ লৈ হৈ গ'ল আৰু গোটেই অ' মা বে ভিতৰটো মাৰিছে নেমাৰিবি প্লিজ জোক লাইক সাবস্ক্ৰাইব কৰিবা থেংক ইউ উৎপাত কৰিলোঁ এনেকুৱা মানে ফূৰ্তি কৰিলোঁ একদম পূৰা ভাগৰি গ'লোগৈ অৱস্থা ইয়াত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবতো বাই বাই আজিলৈ